বাকিরাম জাম্বা আপনার পৰাও নিশ্চয় ধাৰ লৈছে বোধহয় আপোনাক দিয়া নাই UPPL একটা দুটা পাব প্ৰমোদ বড়ো কাম নাই হালবাৰী সমষ্টিত UPPL কাম নাই এইটো কোন হয় এইটো কৰ মানুহ মৰিয়নী মানুহ ইয়াৰ কি জানে সি কোন কি কৈছে প্ৰমোদে প্ৰমোদ তই চালা এই আনন্দ বাজাৰত মিটিং কৰিছে 600জন মানুহ আহিছে দেখা নাই 500-300জন মানুহ আহিছে মোক শিকাব আহিছে যাম বা প্ৰমোদ এই যেতিয়া নেকি এনেকুৱা আপোনালোকে যেতিয়া নেকি প্ৰমোদ ওচৰত যাই পেলাই কিবা কিবি কথা সোধে ইয়াত চেহেৰা পাতিটো কেনেকুৱা লাগে আপোনালোকৰ ওচৰত মই সুধিছোঁ সি যে ভিতৰত একো নাই সি যে 100% চৰকাৰ বনাব নোৱাৰে এই চিহ্নটো এনেই দেখিব নিৰ্বাচন আহিলে হাগ্ৰামা মহিলে বোলে ৰাইজৰ মাজত আহি অভিযোগ 5 বছৰ ৰাইজৰ লগত নাছিল বুলি কৈছে প্ৰমোদ বড়ো তই ক'ত যাম বা তই অফিচত গাহৰি মাংস বনাই খাই এই ভাত বনাই খাই নিজৰ চাউলটো ব্যৱহাৰ নকৰে সি এইবিলাক মানুহে কিবা কাম কৰিব পাৰে নেকি নিজকে বুজি পায় সি কোনো ৰাইজৰ কথা বুজি নাপায় মই ৰাইজৰ লগত আছোঁ ৰাইজৰ কাম কৰি আহিছোঁ প্ৰমোদ বড়োৰ নিচিনা কিবা একটা ক'ব কিবা একটা কাম নকৰা কৰে